Hello guys, welcome back to my YouTube channel. তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আজি কাকচাং যাবলৈ ওলাইছোঁ আৰু লগৰ কেইটামান আহি আছে। তেহেঁতকেইটা আগত গ'ল মানে আগত লগ পাই আছোঁ। শুভম, দৰ্শন আৰু তেহেঁতৰ লগৰ আৰু বেলেগ ল'ৰা দুটামান আহিছে। আজি এখন ডিউক 200 আৰু এখন R15 V3, তাৰপাছতে মোৰখন RS 200 আৰু পালচাৰ 220 শুভম ভাগৰ। তো আগত লগ পাই আছোঁ। মোৰ লগত মলি আছে মানে কৃষ্ণ, মোৰ লগত আছে কিজন, এইটো গ'ল শুভম আগত। তো গাইজ বাকী লগৰখিনি ইয়াতে আছে। তো ইয়াত ভালদৰে লগ হৈ লওঁ গোটেইখিনি, তাৰপৰা অলপ কথা বতৰা পাতি লওঁ। আৰু শুভমৰ তেল ভৰাবলৈ আছে, তো সি তেলটো ভৰাই লওক আগত। আৰু গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তো ইনষ্টাগ্ৰামত ফ'ল' এটা কৰি দিবা। আৰু বাকীখিনি কথা পিছত পাতি আছোঁ। তো গাইজ এতিয়া ইয়াত খাই ল'লোঁ মানে চাহ তাহ, কৃষ্ণ পৰঠা খালে। তাৰপৰা এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ডাইৰেক্ট কাকচাঙত লগ পাম আৰু হা। উঠিবা ৰ'বা, এইখন 220খন চাইড কৰি দিব দিছে। এই এখন আগল দি দিয়া, আগল দি দিয়া। হ'ল। তো গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, তাৰপিছত আগত গুচি গ'ল, এৰি থৈ গুচি গ'ল। এতিয়া ফালিব লাগিব হা, ৰাইটটো এনজয় কৰা। হেলমেট বেগতে গুচি আহিছে। এবাৰ আৰু যদি টপ এণ্ডত ওলাই যায় ন, এইখনে ধৰিব নোৱাৰে আৰু। এতিয়া ডিউক থাকি যাব আগত।
গ'লোহি ৰঙামাটি, গোলাঘাট ৰঙামাটি। তো ইয়াত এখন টোল গেট বনাই আছে, টোল গেট হ'ব ইয়াত। তাৰপিছত 220 থাকি আহিলে, শুভমৰ 220 উদয়ে চলাই আছিলে হ'বলা। RS ভাই জানুটো টপেণ্ডত দেখাব। তো গাইজ ভিউটো কেনেকুৱা আহিছে নাজানো মানে, অকণমান কেমেৰাটো এডজাষ্ট কৰাটো খেলি মেলি হ'ল মানে, সেইটো কাৰণে ভিডিঅ'টো আজি ভিউটো ভাল নাহিব পাৰে দেই। তো কৃষ্ণৰ আজি ভিউটো বলিয়া হৈ গৈছে পুৰা। কাম নকৰে যদি চুইচ লেভিং কৰিব নোৱাৰে আৰু ডিউকটো লেকেট হয়, লেকেটে ইমান কাম নাই উইণ্ডাজটোত। তো RS পাৱাৰো আছে আৰু ফিয়াৰিং বাইকৰ যে ইয়াৰ পৰা প্লাছ পইণ্ট আছে, সেইটো কাৰণে পুৰা ফালি আছে, চব বেকত থাকি আহিলে। আৰু চুইচ লেভিং কৰিবলৈ বিলটি পাৱাৰ নাই, মোৰ ওচৰত পাবহিও নোৱাৰে, মোৰ এতিয়া চব বেকত RS চিগনাল লগা হয়। নে কি কোৱা? मिडिल फिंगर करता है भाई। ভিউটো পাব লাগিব ন, অলপ পিছু কৰি দিব লাগিব, নহ'লে ভিউটো নাপাম, ভাল লাগিব তেতিয়াহে। অলপ অকলে যদি আগবাঢ়ি থাকোঁ কি ভিউ পাব, সেইটো ভাল লাগিব ন। এতিয়া পাই গ'লো সেই বাদুলি গাঁৱৰ